হেল্ল' গাইজ, ভালে আপোনালোক সকলোৱে আশা কৰোঁ সকলোৱে ভাল। মই পালকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি আমাৰ ইয়াত অসম উৎসৱৰ মুকলি বিহু পাতিছিল আৰু লগতে মেলাও হৈ আছিল। আজি 2-3 দিনৰ পাছ মেলা হৈ আছিলে আৰু যোৱাকালি আছিল মুকলি বিহু। তাৰে মই ভিডিঅ' কেইটামান আপোনালোকৰ মাজলৈ দিম বুলি শ্বেয়াৰ কৰিম বুলি মই আপোনালোকৰ মাজলৈ সেই ভিডিঅ' কেইটামান কৰি থৈছিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব।
এজনী টুটু বায়েকৰ ছোৱালী মাইনা বায়েকৰ ছোৱালী মাইনা ইমান অকণমানকৈ ইমান ধুনীয়াকৈ নাচে যে চাবচোন কেইটাও মিক্স নকৰে এই বহমপুৰ Judulnya